Hello guys, welcome to Moyur Creation. Hakor সকলো ভালে কুশলে আছে। আজি জালুকবাৰীৰ পৰা ইন্ট্ৰো দিলো। এপিনে অনুৰাগ আছে, এপিনে দীপ আছে। আজি আমি গৈ আছো নগাঁও এটা বিশেষ কাৰণত আৰু কিয় গৈছো আমি দেৰিকে কৈ আছো। একদম ডাঙৰ কাৰণত গৈছো নগাঁওলে। এতিয়া পালো জালুকবাৰী এপিনে একদম প্ৰায় এবাৰ আছে আমি তাৰে তলত আছো। গতিকে আপোনালোকে চাই থাকক এইটো অন দা ৱে টু নগাঁও মানে গুৱাহাটীৰ পৰা। আৰু কিয় গৈ আছো এইটো ভিতৰত শেষত কৈ আছো। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু একেবাৰে ধামাকা এটা ভ্লগ আপোনালোকে চাই থাকক গম পাব সকলো। এই কত যোৱা এই ফ্ৰী হলো কত ফ্ৰী আও পাগলা হৈ যাম ৰজি ইট ইজ মি একদম ইট ইজ মি হা পাগলা যাও নেকি পাগলা কে যাও ভালোই পাগলা হবো তো গাইজ লখৰা পাই গ'লো আমি এটা চমু বাণিজ্যিক বিৰতি লৈছিলোঁ চেল্ফি বিৰতি অনুৰাগীৰ পৰা চেল্ফি উঠিছে এইপিনে দীপে বিৰতি কিয় লৈছিলা কোৱাচোন দীপে বিৰতি কিয় লৈছিলা দীপে মানে ভিটামিনটো খাই ল'লে গতিকে আমি গৈ আছোঁ নগাঁও আৰু এটা বিশেষ কাৰণটো আমি এইটো ভিডিঅ'ৰ মাজত কৈ দিম গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক চাওকচোন এবাৰ ৰাতি হৈ গ'লে আমি আহোঁতে ৰাতি হোৱা নাছিল বাৰু গতিকে লখৰা পালোঁ খানাপাৰা যোৰাপাত এনেকৈ গৈ থাকিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বঢ়িয়া তো গাইজ আমি আহি পালোঁ এতিয়া জাগিৰোড ইপিনে আমাৰ অনুৰাগ আছে ইপিনে দীপ আছে ঐ দীপ কেনেকুৱা এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম মই ওলাই আহিছোঁ ফাৰ্ষ্ট টাইম আমাৰ লগত আহিছে নেকি আমাৰ নিউ ৰাইডাৰ দীপ গতিকে কিবা অলপ খাই লওঁ মানে পেটত কিবা অলপমান পেটটো পূজা কৰোঁ আৰু আমাৰ ইয়াৰ পৰা 50 কিলোমিটাৰ আছে আমি তাত থাকিম মানে জাজুৰিত থাকিম জাজুৰিত মোৰ ভাল বন্ধু আছে তাতে থাকি আমি যাম কৈ আছোঁ অকণমান ৱেইট কৰক মানে কিহৰ কাৰণে আহিছোঁ এতিয়ালৈকে কোৱাই নাই বাৰু অকণমান দেৰিকৈ কৈছোঁ কিহৰ কাৰণে নগাঁও আহিছোঁ অকণমান এটা বিশেষ কাৰণ সেই কাৰণটো অকণমান পিছত কৈছোঁ গতিকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনে মাছ বলছি আই শ্যামাতা শ্যামাতা নহয় এখন নাচা কিয়া কেনে মাছ বলছি আই তো গাইজ এতিয়া আছোঁ জাগিৰোডত আমাৰ তোমালোক কি খাবা দীপ কি খাবা একো নাখায় পুৰা খাব লাগিব পানী তো এতিয়া আমি অকণ পেটটো পূজা কৰোঁ তাৰপিছত আমি যাব লাগিব 50 কিলোমিটাৰ নেগেটিভ শুকান মাছ খাব লাগিব গতিকে চাই থাকক আমি কি কাৰণত আহি আছোঁ অকণমান পিছত কৈ আছোঁ অকণমান পিছত আৰু অকণমান সময় পিছত কৈ আছোঁ কি কাৰণে আমি নগাঁও আহিছোঁ গতিকে সেইলৈকে চাই থাকিব গাইজ এই যে চকলেটটো আছে মানে মজা লাগে আৰু খাই অকণমান জলকীয়া লাগে আৰু খোৱাই কথা আৰু মজা লাগে মজা দাম কিমান আছে 120 টকা দাম আছে বাৰু তো গাইজ আমি আহি পালোঁ এতিয়া ময়ুৰাবাৰী একদম প্ৰায় দোকান বন্ধ এখন দোকানে খোলা আছে এতিয়া আমি অকণমান পানী খাই লওঁ বহুত পানী পিয়া লাগিছে অনুৰাগ ভাগৰ লাগছে না হা আমি মোৰ ঘৰৰ পৰা কণ্টিনিউ কিমান হ'ল 104 কিলোমিটাৰ 104 কিলোমিটাৰ আমি আহিলোঁ এতিয়া আৰু প্ৰায় 22 মান আছে মোৰ যোন ভাইটি তাৰ ঘৰলৈকে পংকজ তাৰ ঘৰ হ'ল জাজুৰিত তালৈকে গৈ আছোঁ আৰু অহাকালি আমি গৈ আছোঁ অকণমান পিছত কৈ আছোঁ বাৰু কিয় আহিছোঁ অকণমান পিছত কৈ আছোঁ আপোনাৰ ভিডিঅ'টো কণ্টিনিউ কৰক এতিয়া আমি অকণ পানী খাই লওঁ যিহেতু একদম পানী পিয়া লাগি গৈছে আৰু লাইটটো পূৰা মুখত পৰিছে বেয়া নাপাব একদম দূৰত আহিছোঁ অকণমান একদম ৰাস্তাত মানুহে নাই হা আজি বোলে অনুৰাগৰ কথাই পতা নাই বোলে আজি একো নাই বাৰু গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰক দীপ দূৰ আছে গাইছ আৰু বেছি নাই আৰু 21 কিলোমিটাৰ আছে আৰু 21 কিলোমিটাৰ আছে পাৰিম তাক গাইছ পাৰিম আমিতো কিমান আহিলোঁ 104 কিলোমিটাৰ আহিলোঁৱে ঘৰৰ পৰা আৰু 21 হ'লে কিমান হ'লে বোলে 132 মান আৰু এদিন 1000 মাৰিম 1000 135 কিলোমিটাৰ হ'ব আৰু আজি শেষত যিকি নহওক আমি কিয় আহিছিলোঁ কৈ আছোঁ অকণ পিছতে আপোনালোকে ভিডিঅ' কণ্টিনিউ কৰক এইখিনি হ'ল ময়ুৰাবাৰী খুৰা ময়ুৰাবাৰী কি নগাঁও নে মৰিগাঁও পৰে মৰিগাঁও কিমান বাজিলে 8:50 হ'ল আৰু আমি 5টাত ঘৰ পালোঁ না 5টা 5:30 আৰু
5টা 5:30 পৰা আমাৰ যাত্ৰা অব্যাহত আছিল এতিয়া বাজিল 8:50 9টাই বাজিল আৰু 10 মিনিট আছে আমি 9:30 গৈ পাম গতিকে অলপ ভিডিঅ'টো শিকালৈ চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰক গাইজ ফাইনেলি পাই গ'লো আহি জাজুৰী সুনুহঁতৰ ঘৰ পংকজহঁতৰ ঘৰ নমস্কাৰ আৰু বহু বছৰত লগ পালোঁ ন কিমান বছৰ প্ৰায় 4 বছৰমান নেকি 4 বছৰ ইমানেই হ'ব আৰু আহি পালোঁ ফাইনেলি ভাল লাগিলে আজি মই ৰাতি ইয়াত থাকিম আৰু মই যে কৈছিলোঁ এটা বিশেষ কাৰণত আহিছোঁ কাৰণটো হ'ল অহাকাইলৈ আমি ক'ত যাম মহামৃত্যুঞ্জয় যাম এতিয়া বস্তু মই কোৱাই নাছিলোঁ জাষ্ট মই এইখন শেষত ক'ব মানে শেষত কৈ দিলোঁ গতিকে মহামৃত্যুঞ্জয়ৰ ব্লগ আহি আছে আজি ৰাতি সুনুহঁতৰ ঘৰত থাকি অহাকালি যাম মহামৃত্যুঞ্জয় মন্দিৰ খুব সুন্দৰ ব্লগ পাব আৰু সুনি ভাল ফটোগ্ৰাফী কৰে কালি মোক ফটো মাৰি দিবা নিশ্চয় মেম নিশ্চয় কালি মোক দুটামান ফটো ক্লিক কৰি দিব ভাল ফটোগ্ৰাফী কৰে গতিকে ইয়াত বিশেষ কথা নাপালোঁ অকণমান টায়াৰ্ড হৈ গ'লোঁ বাইক চলাই আহিলোঁ ৰঙিয়াৰ পৰা যদি ভিডিঅ' চাই ভাল পালে যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ